আহো মই নিজকে কেতিয়াও কণ্ঠশিল্পী বুলি নাভাবো প্ৰথম কথা মই একগৰাকী পাৰফৰ্মাৰ হয় মই গায়িকা হয় মই গান গাবলৈ শিকিছো মই প্ৰথমত কেতিয়াও নিজকে শিল্পী বুলি কেতিয়াও মই ক'বলৈ যোৱা নাই কোনোদিন তো কালি মোৰ অনুষ্ঠান আছিলে জাগিৰোডত জাগিৰোডৰ পৰা ঘূৰি আহোঁতে মোক মোৰ এজন খুব অন্তৰংগ বন্ধুৱে মোক এটা পোষ্টৰ লিংক দিলে য'ত সেই পোষ্টটোত আমাৰ দুদিনমানৰ আগলৈকে আমাৰ যেহেতু ফেচবুকত সকলোৱে পাই আছে পংখী সন্দিকৈ আৰু নীতিকেশ দাসৰ যোনটো কেছ হৈ আছে সেই কেছটোৰ লগতে বিভিন্নগৰাকী কণ্ঠশিল্পী বা বিভিন্ন ধৰণৰ মানুহক সাঙুৰি সাঙুৰি কথা কৈ থকা হৈছে আৰু মই কেতিয়াও সেইখিনি আমি চাইও আহিছো কালি মোৰ ফটো দি ডাইৰেক্ট মোক কোৱা হৈছে সেইখিনি কথাখিনি আৰু মই কমেণ্টখিনিও পঢ়িছো বহুতে যিসকল মানুহে কমেণ্ট কৰিছে সেইসকল মানুহক মই অলপোৱে চিনি নাপাওঁ প্ৰথম কথা সেই ফটোখিনিৰ লগত আজিৰ যোনখন মোৰ যোনখন মুখ মোৰ প্ৰফাইলটো মই পাব্লিক কৰি থৈ দিছো সকলোৰে আগত মোৰ যোনখন মুখ সকলোৱে জানে এবাৰ মিলাই চাবচোন পুৰণি যুগৰ কেইটামান ফটো আনি কলেজৰ দিনৰ কেইটামান ফটো আনি আজি যে মোক সেই হত্যাকাণ্ডটোৰ লগত জড়িত হৈ আছো বুলি যে মোক তেনেকে এটা পোষ্ট লিখিবলৈ তেওঁলোকে কেনেকৈ সাহস কৰিব পাৰিলে ফেচবুকটো আজিকালি মই নাচাওঁ ইমান নিগেটিভিটি ভৰ্তি হৈ থাকে তাত আৰু সেই গতিকে মই যথেষ্ট মই কষ্ট পাইছো মোক এনেকুৱা এটা ডাঙৰ আচলতে কথাত ইনভলভ কৰাৰ কাৰণে আৰু সেই গতিকে মই ইতিমধ্যে আইনৰ সহায় লৈছো মই সেইখিনি কাম কৰি থকাৰ কাৰণে যেতিয়ালৈকে আচলতে মই সেই কামখিনি কৰা নাছিলো মই আচলতে ময়ো কালি ৰাতি মই 1:30 বজাত মই গৈছো আৰু আজিও গৈছো যোনখিনি ফৰ্মেলিটি গোটেইখিনি মই কমপ্লিট কৰি মই এতিয়া লাইভটো আহিছো আপোনালোকৰ মাজত জনাই এই ইণ্ডাষ্ট্ৰীৰ জনাই সকলোৱে জানে সেই ফটোখন কিমান দিনৰ হয় মই কেতিয়াও কোৱা নাই মই নীতিকেশ দাসক মই চিনি নাপাওঁ বুলি মোক যদি কোনোবাই সোধে যদি মোৰ সেই হত্যাকাণ্ডটো আমি সকলোৱে জানো সেই হত্যাকাণ্ডটোৰ লগত যেতিয়া হত্যাকাণ্ডটো হৈছে তেতিয়া তো সকলোৱে জানে যে মোক যদি সোধে নীতিকেশ দাস তুমি চিনি পোৱা নেকি মই এইটো কেতিয়াও নাপাওঁ বুলি নকওঁ 7 বছৰ আগতে যোনটো মোৰ কলেজৰ দিনত সেই ফটোখিনি আনি এতিয়া ইনভলভ কৰোৱাই ইমান এটা ডাঙৰ ইছ্যুত কেনেকে ইনভলভ কৰাব পাৰিলে আপোনালোকে মই সেই মানুহজনৰ ডিটেইল উলিয়াইছো মুকুল ফুকন নিতাই পুখুৰীৰ তেখেতৰ নাম্বাৰ সহ মই পাইছো আৰু সেইখিনি মই ইতিমধ্যে ডিব্ৰুগড় সদৰ থানাত দাখিল কৰিছো আৰু যিসকলে সেই পোষ্টটোত কমেণ্টত যিসকলে মোক লৈ কিনে যিখিনি মন্তব্য কৰিছে